আচ্ছা তোমালোকে ভালে আছানে? স্যার আমি কেনে আছো এবার ভালকে চাওকচোন, ভালে আছো নেকি চাওকচোন। দেখাত তো ভালে থাকা যেন লাগিছে, তো ভালে আছা নিশ্চয়? আছো স্যার, ভালেই আছো। তোমালোকে দেখিছোঁ লকডাউনত কিনাই গৈছা, সেই কিছুমান প্ৰয়োজনীয় কথা কম, তোমালোকে মন দি শুনি ল'বা। তোমালোকে প্ৰতিদিনেই গৰুৰ গাখীৰ খাবা। গৰুৰ গাখীৰত পৰ্যাপ্ত পৰিমাণৰ পুষ্টি থাকে। গৰুৰ গাখীৰ খালে বুদ্ধি বাঢ়ে। স্যার আপুনি ইমান ভুল কথা কয় কিয়? পণ্ডিত কি কলি তই? মই তহঁতক ভুল কথা শিকাই আছোঁ। স্যার ভুল কথাই তো। আচ্ছা গরুর গাখীৰ খালে যদি সঁচাই বুদ্ধি বাঢ়িলহেঁতেন তেন্তে তো প্ৰতিটো গৰুৰ পোৱালিবোৰে একজন মহাবিজ্ঞানী হৈ গ'লহেঁতেন, নহয় জানো? কি যে হ'ব তোমালোকক লৈ, মানে প্ৰতিটো কথাই বেলেগ ফালে লৈ যোৱা হা। আচ্ছা চেনিৰাম, এইবাৰ কোৱাচোন, এটা কলৰ দাম 5 টকা হ'লে 4টা কলৰ দাম কিমান হ'ব? স্যার 15 টকা হ'ব। যদা মূৰ্খ কি কলি? ইমান দিনে মই তহঁতক এয়াই শিকাই আহিছিলোঁ নে? আৰে মূৰ্খ, সঠিক উত্তৰ হ'ব 20 টকা। স্যার সেয়াতো মই জানোৱেই 20 টকা হ'ব, কিন্তু মই দাম দৰ কৰি 5 টকা কমাই আহিছোঁ নহয়। স্কুলত আহিও দাম দৰ কৰি কমাই আহিছা, সেইবোৰ অংকত মিলাই আছা হা যদা মূৰ্খ। ভালকৈ পঢ়িবি, সদায় খালি ফাটা লেকচাৰ মাৰি নাথাকিবি, ফাল্টামি সদায় ভাল নহয়। স্যার যি সঁচা মই তাকেই কৈছোঁ, এইটো আৰু ফাল্টামি কেনেকৈ হ'ল হা? আচ্ছা বাদ দিয়া সেইবোৰ, কিন্তু এতিয়া শুনা কান্দি। তোমালোকে এটা কথা মনত ৰাখিবা, 10জনে মিলি কৰিবা কাজ, হাৰিলে জিকিলে নাই লাজ। স্যার এই কামটোতো আমি পৰীক্ষাৰ হলতো কৰিব বিচাৰোঁ, কিন্তু আপোনাৰ বাবেতো কৰিব নোৱাৰোঁ। আচ্ছা এতিয়া শেষ পৰ্যায়ত তোমালোকক কিডনী সম্পৰ্কে শিকাম। তোমালোকে জানানে মানুহৰ কিডনী দুটাই শৰীৰত ফিল্টাৰৰ দৰে কাম কৰে? আচ্ছা স্যার কিডনি দুটাই কি ঠিক পানীৰ ফিল্টাৰৰ দৰেই কাম কৰে? হয় ঠিক তেনেকুৱাই। আচ্ছা চেনিৰাম, যোৱাচোন মোৰ কাৰণে এগিলাচ পানী লৈ আহা, বৰ পানী পিয়া লাগিছে। ঠিক আছে স্যার, ৰ'ব মই বাহিৰত গৈ আপোনাৰ কাৰণে ফিল্টাৰ কৰি পানী লৈ আহি আছোঁ। কিরে তই দেখোন কলি ফিল্টাৰৰ পানী আনিবি, কিন্তু এই পানী ইমান দুৰ্গন্ধ আৰু নিমখীয়া লাগিছে কিয়? স্যার মইতো মোৰ নিজৰ কিডনীৰে ফিল্টাৰ কৰি পানী খুৱাইছোঁ আপোনাক। হা কি কলি?